Welcome back to today's mock test of quantitative aptitude. So, A2 series of আমি কি কৰিছো ADAE 3.0 বা গুৱাহাটী হাইকোৰ্ট JEE যোনটো এক্সাম হ'ব গৈ আছে তাৰ লগতে আসাম পুলিচৰ যি ৰিক্ৰুটমেন্ট আহিছে হেতু কাৰণে আমি যিখিনি কোৱেশ্চনছ আমি PYQs খিনি চাই এনালাইসিস কৰি যিখিনি আমি প্ৰবেবল কোৱেশ্চনছ লাগিলে সো তেনেকুৱা ধৰণৰ আজি আমি কিছুমান আজি কোৱান্টিটিভ এপ্টিটিউডৰ সাম আজি আমি কৰিম ঠিক আছে সো তাৰ লগতে আৰু কিছুমান শৰ্ট ট্ৰিক্স কেনেকৈ আমি কুইকলি সলভ কৰিব পাৰো হেবিলাক আজি এই সিৰিজটোত আমি ডিসকাস কৰিম সো আহক আজি ফাৰ্স্ট আমি কোৱেশ্চনটো চাও সো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো এভাৰেজৰ ওপৰত হৈছে সো এটা ফৰ্মুলা সদায় মনত ৰাখিব average is equal to sum of the given observation ঠিক আছে তাৰ লগতে কি total number of observations given so equal to কি sum তো total sum to divided by total number কিমানটা observation বা কিমানটা quantities ৰ কথা কোৱা হৈছে হেতুৰ average ৰ ফৰ্মুলা হৈ গল ঠিক আছে সো এটো মনত ৰাখিব এটো ফৰ্মুলা ইউজ কৰিয়ে আমি আজি এই ফাৰ্স্ট কোৱেশ্চনটো আজি সলভ কৰিম ঠিক আছে সো এটা মই হৰুকে ইয়াত লিখি থৈছো average is equal to sum by total quantities ঠিক আছে সো আজি আহক ফাৰ্স্ট কোৱেশ্চনটো চাও the average of 40 students so 40 জন students ৰ কথা কৈছে তাৰ average টো হৈ গল আমাৰ 60 so average of 40 student আমাৰ কিমান দিছে আমাৰ 60 হয়নে then কি কৈছে the average of 15 of them so ইয়াৰে 15 জনৰ average আমাৰ কিমান দিয়া হৈছে আমাৰ 48 so 48 হৈ গল আমাৰ হে 40 জনৰ স্টুডেন্টৰ 15 জনৰ average হৈ গল আমাৰ 48 so আমাক কৈছে the remaining so remaining আমাৰ কিমান হ'ব 40 minus 15 আপোনাকৰ 25 জন স্টুডেন্টছৰ বাকি যিখিনি থাকি গল তাৰ এভাৰেজ টো আমাক আজি উলাব কৈছে হয়নে এটোৱে কোৱেশ্চন সো আজি আহক এই ফাৰ্স্ট কোৱেশ্চনটো এ যোনটো আমি ফৰ্মুলা দিছিলো এটো দি আজি আমি সলভ কৰিম সো ফাৰ্স্ট যদি চাও 40 জন স্টুডেন্টছৰ এভাৰেজ হৈ গল আমাৰ 60 সো ইয়াৰ সাম টো মই যদি টোটাল উলাও সো এভাৰেজ ইনটু কিমান হৈ যাব আমাৰ টোটাল নাম্বাৰ অফ স্টুডেন্ট হয়নে so 40 into 60 যেহেতু 40 জন স্টুডেন্টস হৈছে আৰু ইয়াৰ এভাৰেজ হৈ গল 60 তো টোটাল সাম আমাৰ কিমান হৈ যাব sum of the মানে sum of the ages so sum of the ages মানে আপোনালোকৰ কি দিছিলে এভাৰেজ অফ 40 স্টুডেন্ট হয়তো মাৰ্কছৰ কথা ক'ব পাৰে so এভাৰেজ মাৰ্কছ টো যদি চাই লও so টোটাল sum of the marks যদি হৈ গল আমাৰ 2400 so এটো 40 জন টোটালৰ মাৰ্কছ ঠিক আছে এতিয়া কি হ'ব আমাক কৈছিলে 15 জনৰ এটা এভাৰেজ দিয়া হৈছে ঠিক তেনেকৈ হে 15 জনৰ আমি যদি সাম টো চাও 48 এভাৰেজ দিছিলে আৰু 15 জনৰ হয়নে ইয়াৰ যদি আমি মাল্টিপ্লিকেশন কৰো ইয়াৰ কি হ'ব 720 ঠিক আছে সো এতিয়া 15 জনৰ টোটাল 720 40 জনৰ হৈ গল আমাৰ 2400 হয়নে তো ইয়াৰ পৰা যদি মই এটো মাইনাস কৰি দিও ৰিমেইনিং যোনটো 25 জনৰ সাম হেতু উলাই যাব হয়নে সো s অফ যোনটো ৰিমেইনিং 25 জনৰ সাম 25 জনৰ আমি কি কৰিম 2400 minus 720 যদি আমি কৰি দিও পিনে 8 হৈ যাব আৰু এপিনে 6 আৰু 1 হয়নে 1680 ঠিক আছে মাইনাস কৰি পালো আমি হে 25 জনৰ সাম সো এতিয়া আমাক কি কৈছিলে এভাৰেজ টো বিচাৰিছিলে যেহেতু এভাৰেজ অফ 25 জনৰ অকল বিচাৰিছিলে সো আমি এতিয়া কি কৰিম এই বস্তুটো ইউজ কৰি এটো মই ৰাপ কৰি দিছো যেহেতু আমি টোটাল সাম টো পাই গলো সো এভাৰেজ ইকুৱেল টু টোটাল সাম বাই টোটাল নাম্বাৰ হয়নে 1680 আমি যোনটো পালো তাৰে এতিয়া আমাক কেটা এভাৰেজ ৰিমেইনিং কেজন আছিল আমাৰ 25 জন হয়নে 25 জন আমাৰ এভাৰেজ আছিল সো এতিয়া আমি যদি এটো ডিভাইড কৰো আপোনালোকে পাব কিমান আমাৰ 67.2 ঠিক আছে 67.2 সো আমি যদি চাও ইয়াৰ উছৰ পাজৰে কি আছে আমাৰ 68 আছে সো আমাৰ অপচনটো কি হৈ যাব আমাৰ অপচন নম্বৰ সি 68 ঠিক আছে সো নেক্সট কোৱেশ্চনলে আমি আগবাঢ়ো
এটো এটা এজৰ ফৰ্ম এজৰ কোৱেশ্চন এ ম্যান ইজ 4 টাইমছ এজ ওল্ড এজ হিজ সন সো ইয়াত কি কৈছে এজন দেউতাকৰ এজ টো কিমান হৈ গল মই ফাদাৰ লৈ লম এ এফ সো কিমান হৈ গল 4 টাইমছ দা সন এজ ঠিক আছে নিজৰ লৰাটোৰ 4 গুণ হয় তো কৈছে কি আফটাৰ 5 ইয়াৰ্স 5 বছৰ পিছত the sum of their ages will be 65 so মই যদি সনৰ এজ প্ৰেজেন্ট এজ টু s বুলি ধৰো সো মানে দেউতাকৰ এজ টু আমাৰ কি হৈ যাব দেউতাকৰ এজ টু আমাৰ 4s যেহেতু আমাৰ কৈছিলে এটো 4 গুণ হয়নে ইয়াত কি কৈছে নেক্সট আফটাৰ 5 ইয়াৰ্স 5 বছৰ পিছত সো তেখেত লোকৰ ডুয়ুৰ সাম টু কি হৈ যাব 5 বছৰ পিছত যেহেতু এজ টু বাঢ়িব হয়নে 4s + 5 হল একাৰণে ঠিক তেনেকৈ লৰাজনৰ 5 বছৰ বাঢ়িলে 5 বছৰ পিছত ইজ ইকুৱেল টু কিমান হ'ব আমাৰ 65 সো এটো আমি যদি সলভ কৰো 5s + 10 ইজ ইকুৱেল টু 65 10 to মই ইপিনে লৈ আহিলো 5s ইজ ইকুৱেল টু 55 s আমি কিমান পাই গলো 11 মানে লৰাজনৰ বৰ্তমান এজ টো আমি পাই গলো কিমান 11 বছৰ হয়নে 11 বছৰ আমি পাই গলো আৰু আমাক কি সুধিছে দি প্ৰেজেন্ট এজ অফ দা মেন সো যেহেতু দেউতাক তেখেতৰ লৰাজনৰ 4 গুণ আছিল সো 4 into 11 is equal to 44 years so 44 years হৈ গল হে দেউতাকৰ প্ৰেজেন্ট এজ তো আমাৰ আনসাৰ কি হৈ যাব আমাৰ আনসাৰ হৈ যাব অপচন নম্বৰ বি 44 years ঠিক আছে সো আমাৰ গুৱাহাটী জেডব্লিউ হাই কোৰ্টৰ টেষ্ট সিৰিজ আমি এটা লঞ্চ কৰিছিলো যোনটো 7 ডিসেম্বৰতে অলৰেডি লঞ্চ কৰিছিলো যোনটো আমাৰ ফাৰ্স্ট ফ্ৰী টেষ্ট আছিল ঠিক তেনেদৰে এটা ফ্ৰী টেষ্ট আমাৰ 25 জানুৱাৰীত আছে আপোনালোকে যদি হেতু চাব বিচাৰে ফ্ৰীলি এটো এভেইল কৰি লব পাৰে আৰু এটো এতিয়া বৰ্তমান চলি আছে আপোনালোকে এতিয়া ইভেন 7 ডিসেম্বৰ টেষ্টটো আপোনালোকে দিব পাৰে পেইড ভাৰ্জনটো কাৰণে আমাৰ এতিয়া বৰ্তমান আৰ্লি ডিসকাউন্ট চলি আছে আপোনালোকে যদি বিচাৰে আমাৰ study.lucent.is.com ৰ যোনটো ওয়েবসাইট তাৰ পৰা পাৰচেজ কৰি লব পাৰে নহলে আমাৰ এই নাম্বাৰটোত কন্টাক্ট কৰিব পাৰে ঠিক আছে ইয়াতে সকলোখিনি সাবজেক্টস কভাৰ আছে উইথ ইনক্লুডিং আসামিজ যোনটো আমাৰ কোৱালিফাইং পেপাৰ হৈ যায় আসামিজ আসাম গুৱাহাটী হাই কোৰ্টৰ সো আমি খুব সুন্দৰকে ইয়াতকে ইভেন হাই কোৱালিটি মানে হাই আপোনালোকৰ সামবোৰ কোৱান্টিটি এপ্টিটিউড বা কোৱেশ্চনছ বোৰ অলপমান হাই ষ্টেণ্ডাৰ্ড ৰাখিছো যাতে যদি আকৌ অকমান টাফ কৰি গৈছে যেহেতু এক্সামছ বোৰ সো হেকাৰণে এইখিনি প্ৰেক্টিস কৰিলে ডেফিনেটলি ইজি খিনি হৈ যাব ঠিক তেনেদৰে আমি ফৰেষ্ট আৰু এনভাইৰনমেন্টাল সায়েন্স যোনটো ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে পৰীক্ষা হ'ব গৈ আছে সো তাৰ কাৰণে আমি ইন্ডিভিজুৱেলি লঞ্চ কৰিছো নহলে এটা কম্বো লঞ্চ কৰিছো যত জেনাৰেল নলেজ পাৰ্ট 2 আছে সো আপোনালোকে এটো এবাৰ চাই লব পাৰে সো আৰু বৰ্তমান এতিয়ালৈকে আমাৰ 3টা টেষ্ট দিয়া গৈছে যদি টেষ্ট ডেটটো আমাৰ পৰীক্ষাটো পোষ্টপন হয় বা অকন দিহলিয়া হয় তেন্তে আৰু কিছুমান আমি টেষ্ট আমি ইয়াত ইনক্লুড কৰিম ঠিক আছে সো এইটা আপোনালোকে টেষ্ট সিৰিজ চাই লব পাৰে সো নেক্সট কোৱেশ্চন টু চাও the cost of a pen is 5 rupees so 5 এটা পেনৰ দাম হৈছে 5 টকা আৰু কি কৈছে নোটবুক এখনৰ দাম হৈছে 15 টকা ঠিক আছে পেন 15 আৰু বুকখনৰ নোটবুকখনৰ দাম হৈ গল আমাৰ সৰি পেনটো 5 টকা আৰু ইয়াৰ 15 টকা ওকে দেন কি কৈছে if a person buys some pen and notebook for 100 rupees so 100 rupees ত তেখেতে বাই কৰিছে কিছুমান পেন আৰু নোটবুক ঠিক আছে and the number of pen is bought twice the number of notebook so pen to কি pen তেখেতে দুগুণ কিনিছে so মই যদি নোটবুকৰ x বুলি ধৰো তেতিয়া হলে আমাৰ কি হৈ যাব পেন টু আমাৰ দুগুণ যেহেতু 2x ধৰি লম ঠিক আছে so ইয়াত এটা কি কৈছে যেহেতু 100 টকা তেখেতে কিনিছে how many pens are bought so ইয়াত সুধিছে কি পেনৰ ভ্যালু মানে কেটা পেন কিনিছে হেতু আমাক সুধিছে so মই যদি x ধৰি লও বুকখনৰ দেন আমাৰ পেনৰ কেটা কিনিছে দুগুণ কিনিছে যেহেতু তো 2x so ইয়াত আমি আমাক আৰু এটা দিছিলে কি আমাক কষ্টটো দিছিলে পেনৰ কষ্ট আৰু আমাৰ বুকৰ কষ্টটো দিছিলে 15 টকা আৰু পেনৰ কষ্টটো আমাক দিছিলে 5 টকা so এতিয়া যদি আমি চাও যে তেখেতে 100 টকা বিক্ৰী তেখেতে 100 টকাত কিনিছে গুটেখিনি so পেনটো কিমান দাম হৈ গল আমাৰ 5 rupees
তো 2x into 5 plus আমাৰ x into 15 15 টকা লৈছিলে এখন নোটবুক is equal to 100 so এইটা হৈ গল এটো আমি সলভ কৰিম এতিয়া ইয়াত কি হৈ যাব 10x plus 15x is equal to 100 ইয়াত 25 হৈ গল হয়নে then আমি x ৰ ভ্যালুটো পাই গলো 4 হয়নে 4 25 4 are 100 so এতিয়া যেহেতু আমি x নোটবুক কেখন কিনিছে 4 খন কিনিছে তেতিয়ালে পেন তেখেতে কেখন কিনিব দুগুণ কিনিছে so paid is equal to 2 into 4 হয়নে so is equal to 8 so আমাৰ অপচন কি হৈ যাব আমাৰ অপচন হৈ যাব নাম্বার a হয়নে 8টা পেন কিনিছে তেখেতে আৰু 4টা নোটবুক কিনিছে তেনেকে মিলাই তেখেতৰ টোটাল কিমান দাম হৈ গল আমাৰ 100 টকা হয়নে ঠিকে আছে বুজিছে সকলোৱে কিবা যদি প্ৰবলেম আছে আপোনালোকে আমাৰ কমেন্ট সেকশনত জনাব আমি এটো নেক্সট ক্লাস নেক্সট মক টেষ্টত সলভ কৰি দিম ঠিক আছে নেক্সট the numbers divisible by 6 ঠিক আছে নাম্বাৰস এটা আছে divisible by 6 between 1 and 60 ঠিক আছে সো নাম্বাৰস যিখিনি 1 and 60 ভিতৰত আছে আৰু divisible by কি হ'ব 60 divisible by 6 are arranged in ascending order so সৰুৰ পৰা ডাঙৰলে ascending order আমাৰ 6 ৰ divisibles খিনি আমি arrange কৰিছো ইয়াত সুধিছে which number is at the 6th position so যেহেতু ascending order আছে আৰু আমি জানো যে 6 এদি divisible হয় মানে কি 6 ৰ মাল্টিপল এটা হ'ব লাগিব so এটো আমি কুইকলি যদি সলভ কৰিব বিচাৰো 6 into 6 যদি আমি ডাইৰেক্টলি সলভ কৰি দিও তেতিয়া আমাৰ কি হৈ যাব 36 হয়নে সো অপচনটো আমাৰ কি হৈ যাব অপচন নাম্বাৰ বি সো আপোনালোকে যদি নিজে পইচাও প্ৰায় 12 18 এনেকে নকৈ 36 যেহেতু 6 ৰ মাল্টিপল হয় 6 এদি ডিভিজিবল হয় বুলি কৈছে আৰু ascending order কৈছে তো ascending order যদি থাকে পটুককে মাল্টিপ্লাই কৰি দিলে আপোনালোকে 6 নম্বৰ পজিশনৰ কি থাকিব 36 এ থাকিব হয়নে 6 6 are 36 হয়নে সো 6 নম্বৰ পজিশন যেহেতু 36 থাকিব আপোনালোকে ডাইৰেক্টলি এটো ক্লিক কৰিব পাৰিব যদি কয় কি ডিসেন্ডিং অৰ্ডাৰ থাকে তেতিয়া আপোনালোকে এবাৰ নিজে সলভ কৰি ল'ব লাগিব ঠিক আছে ওকে ফাইন নেক্সট আমাৰ লুসেন্ট আইএস ফালৰ পৰা ৰিসেন্টলি কিছুমান বুকস আমি লঞ্চ কৰিছো আসাম ওডিসি হৈছে যোনখনৰ আসামিজ আৰু ইংলিশ ট্ৰান্সলেচন দুটাতে আমি উলাইছো যত আসাম part to ami comprehensively mane discuss korisu with recent economic survey along with Jubin Garg's contribution aru bahut bibhinno dhoroner culture bostu khini ami include korisu tar logote ei manchitra map khon ami launch korisu jot various districts ot ki important places ase river systems ase kunkhon river kuntu district thodi goise so ekini ami hill ranges protection district ot ki hill ase so jikhini questions aha dekha goise right so teneke ami ekhon mapot ami khub sundarke ami hekini bostu place kori disu tar logote amar in examor pyq ekhon ami launch korisu job 2022 sonor pra 25 বছৰ লৈকে যিখিনি ডিপাৰ্টমেন্টে এপিএসসি কন্ডাক্ট কৰিছে তাৰ লগতে এডিআৰই পুলিশ ঠিক আছে সো হে সকলোখিনি কোৱেশ্চনস আমি সলভ কৰিছো উইথ প্ৰপাৰ এক্সপ্লেনেশন দিছো ডিটেইল এক্সপ্লেনেশন দিছো আৰু লগতে কিছুমান এডিশনাল ফ্যাক্টসও আমি ইনক্লুড কৰিছো সো হেখিনি পঢ়িলো বহুতখিনি বস্তু কমন পৰা আপোনালোকে এক্সামত দেখিব পাৰে আৰু লগতে আমি মেইনছ তাতোৱাখন লিখিছো যত আমাৰ স্যাৰ সকলে ধুনিয়াকে মেইনছ answer writing to keneke bhal koribo pare ami hetu yat main statwat hekini include korisu so apnake jodi ei books kita ebar sabo bisare ba kinibo bisare he amar description te link to thakibo apnake ebar click kori sabo pare thik ase next if the radius of the circle is increased by 10% so at the circle ase tar radius to 10% increase hoy goise okay 10% increase hoy goise the area of the circle increases by kiman hodise thik ase so ami jano area of a circular formula ki 5r square so radius square di mane square is the directly proportional to the area hane radius square is directly proportional to the area so jiman bahibo tar square bahibo thik ase so jihetu moi jodi etu quickly sound so moi dhorilo radius is 1 cm thik ase 1 cm jodi hoy 1 plus 10% jihetu bahi gol so 0 1 hoine yar kiman bahibo amar square hobo
So 1.21. Sorry. So যেহেতু area to radius square হৈ যায় আৰু আমাৰ radius to যদি মই 1 cm ধৰো 1 plus 0.1 cm যেহেতু বাহিলে হয়নে 10% বাহিছে বুলি কৈছে so ইয়াৰ নতুন radius to আমাৰ কি হৈ যাব 1.1 so 1.1 radius to যদি আমি square কৰো 1.21 পাম হয়নে 11 square আমাৰ 121 হৈ গল so 11 square to 1.1 square কি মান হৈ যাব 1.21 so আগতে কিমান আছিল 1 cm আৰু ইয়াত এতিয়া কি হৈ গল 0.21 বাহি গল মানে কি 21% এটা ইনক্ৰিজ হৈছে ৰাইট আগতে মই ৰেডিয়াস টু 1 cm ধৰিলো যি কাৰণে কি হল আমাৰ এৰিয়া টু 1 cm লগত মই মিলালো মানে ৰেডিয়াস স্কয়াৰ টু লগত 1 স্কয়াৰ 1 হৈ থাকিলে যেহেতু এটা নতুন আমাৰ ৰেডিয়াস টু কি হৈ গল 1.1 স্কয়াৰ হয়নে সো 1.21 হৈ গল সো কিমান বাহিলে আমাৰ 0.21 এটা বাহিছে 0.21 বাহা মানে কি আমাৰ 21% বাহিছে হৈ গল সো এটো আপোনাকে খুব শৰ্টলি এটো আপোনাকে কৰিব পাৰিব সো আমাৰ অপচন নাম্বাৰ কি হৈ যাব আমাৰ অপচন নাম্বাৰ সি সো 21% ইনক্ৰিজ হৈ গৈছে নেক্সট work so eto bahut important hoy goise exams ot aha dekha goise man aro work or formula to janibo lagibo etu karone so yat ki goise 10 jon manu 10 men can complete a work in 12 days so ama hodise 15 jon mane he kam to kiman dinot koribo so eta monot rakhibo formula work juntu kam dia goise work is equal to man number of men thik ase into total number of days tekhetluke kam korise so eto formula very important হৈ গল আপোনাকে এবাৰ মহদায় মনত ৰাখিব এই বস্তুটো ঠিক আছে সো এতিয়া কি কৈছে 10 জন মানুহে 12 দিনত হে কামটো শেষ কৰিছে ওকে আৰু হদিছে হে একেটা কাম সেম কামটো কৰিবলে 15 জন মানুহে কিমান দিন লাগাব হয়নে সো যেহেতু এতিয়া মই এই ফৰ্মুলাটো যদি বহাই দিও আৰু ওয়ার্ক যেহেতু কামটো একে দুইটা পাৰ্টিৰে হয়নে so আমি হেতু both equal কৰি লব পাৰো so 10 মানে 10 জন মানুহে 12 দিন কাম কৰিলে হে একেটা কামৰ কাৰণে আৰু হে একেটা কামৰ কাৰণে 15 জন মানুহে কিমান দিন কাম কৰিব লাগিব বুলি হদিছে যেহেতু so আমি এই d টো যদি উলাই দিও আমি পাই যাম বস্তুটো so 10 into 1 divide 15 so d টো আমি ইয়াত কেনেকৈ পাই যাম সলভ কৰিলে পাই যাম হয়নে 3 अपने 5 3 5 2 3 4 so amai 8 दिन 8 days so 8 दिनत आमार उलाई जाबो कि 15 दिन 15 जन मानुहे 8 दिनते हे कामটো কৰিব পাৰিব so आमार ऑप्शन नंबर কি হৈ যাব आमार ऑप्शन नंबर बी ঠিক আছে 8 দিনতে তেখেতে 15 জন মানুহে হে কাম একেটা কাম যোনটো 10 টা মানুহে 12 দিন লগাইছিলে 15 জন মানুহে आमार 8 दिन लगाबो ঠিক আছে very easy এই হদায় ফৰ্মুলাটো মনত ৰাখিব work is equal to man into days ঠিক আছে next এটো আমাৰ cost price selling price er ফৰ্মুলাটো জানিব লাগিব profit to দিয়া গৈছে so an article is sold at 720 ঠিক আছে an article is sold at 720 মানে selling price to আমাৰ কিমান দিয়া গৈছে 720 okay আৰু profit to কি দিয়া গৈছে profit is 20% আৰু এতিয়া আমাক কি হদিছে আমাক cost price to আমাক হদিছে ঠিক আছে ইয়াৰ কাৰণে আমাৰ মানে যোনটো ফৰ্মুলা হয় হেতু জানিব বহুত দৰকাৰ হৈ গল সো cost price উলাবৰ কাৰণে আমাৰ এটা ফৰ্মুলা আছে হেতু হৈ গল cost price is equal to sp into 100 by SP plus sorry profit plus 100 ঠিক আছে so আমাক অলরেডি কি দিছে আমাক সেলিং প্রাইস তো দিয়া আছে প্রফিট আমাক দিয়া হৈছে অকল আমাক কি উলাব লাগে কস্ট প্রাইস তো উলাবলে so এটো ফর্মুলা ভেরি ইম্পর্টেন্ট আপনাকে এবাৰ হদায় মনত ৰাখিব কস্ট প্রাইস ইকুয়াল টু সেলিং প্রাইস ইনটু 100 বাই প্রফিট প্লাস 100 ওকে আৰু এটা ফর্মুলা মই কৈ থৈ দিও যদি আমাক লস তো দিয়া গৈছে সো যদি আমাক লস তো দিয়া গৈছে
সদায় মনত ৰাখিব SP into 100 হৈ গল আৰু তলত আমাক কি হৈ যাব 100 minus loss percent এটো profit percent এ হ'ব ঠিক আছে profit percent আৰু আমাক loss percent ঠিক আছে মনত ৰাখিব cost যদি loss তো দিয়া গৈছে cost price তো আমাক আমি 100 minus loss percentage তো আমি minus কৰিব লাগিব ঠিক আছে সো এতিয়া আমি যোনটো ফৰ্মুলা দিয়া গৈছে হেতুত আমি বহাই দিও যোনটো প্ৰফিটৰ ফৰ্মুলা হৈ গল সো প্ৰফিটৰ ফৰ্মুলা আমাক কি দিছিলে cost price equal to selling price into 100 by profit percent plus 100 okay so selling price আমাক কিমান দিছিলে 720 100 into divided by কিমান profit percent দিছিলে আমাক 20% plus 100 মানে so এটো আমি 7 to 7000 হৈ গল আৰু এটো 120 হৈ গল so 12 আমি কি জানো আমাৰ 12 6 72 100 থাকি গল so আমাৰ অপচন কি হৈ যাব আমাৰ অপচন নাম্বাৰ সি 600 is the cost price for a given product যোনটো profit তেখেতে সেল কৰি প্লে profit আমাৰ 20% হৈছিলে so এটো মনত ৰাখিব ঠিক আছে আৰু যোনটো ইটো দিছিল লস হলে কি হৈ যাব তলত just 100 minus loss percentage to চেঞ্জ হৈ যাব উপৰটো সেমে থাকিব ঠিক আছে নেক্সট সো নেক্সট কোৱেশ্চনলে আমি আগবাঢ়ো if the price of an item increase by 25% so eta item jodi 25% increase হৈ যায় by what percent must the consumption etu eta বহুত important question so consumption to kiman komabo lage boli hude so etu questions even APSC CC prelim CSET to aha goise dekha goise department exams bilakot aha goise so enokwa dhorona questions aru practice koribo yat ki goise price of an item eta price increase hoise by 25% so etia koise ki আমি consumption jeniba tumake kibata bostu hoday khwa bhat toy khwa jeniba bhator dam jodi tumakor 25% bahi goise so tumake he bostu to maintain koribo karone kiman khwa tumake jeniba okoman khwa to tatke aru okon komke khabo lebo jodi he bostu to maintain koribo lage so yate hetue hudise je tumake consumption to kiman komabo lagibo to to keep the expenditure tumake junto hoday khorcha kori ase jeneke etia aspirant hokole ki ahise Guwahati পঢ়িছে তোমাকৰ হদায় এটা বাজেট আছে হয়নে সো হে বাজেটৰ মতে তোমাকে খৰচা কৰিব লাগিব যদি দামটো বাঢ়ি যায় তো হয়তো কমাব লাগিব সো ঠিক তেনেদৰে তো তোমাকে এক্সপেন্ডিচাৰ টো কেনে কমাব লাগিব সো ইন অৰ্ডাৰ টু এক্সপেন্ডিচাৰ টো সেম মেইনটেইন কৰিব কাৰণে তোমাকে হে কনজাম্পশন টো কমাব লাগিব সো ইয়াত এটা আমাৰ কি কয় ফৰ্মুলা আছে হে ফৰ্মুলাটো হৈ গল তোমাকৰ ইনক্ৰিজ যোনটো পাৰ্সেন্টেজ আছে increase percent by 100 plus 100 plus increase percent into 100 ঠিক আছে এই অপশন কি এই ফর্মুলাটো মনত ৰাখিব যিমান কিনি ইনক্রিজ হৈছে পার্সেন্টেজ divided by 100 plus increase percent into 100 যদি কৰে ইয়াৰ মানে কি হৈ গল আমি ৰিডিউস কিমান আমি কনজাম্পশন টু ৰিডিউস কৰিব লাগিব হেখিনি আমি ইয়াত পাই যাম ঠিক আছে এই ফৰ্মুলাটো বহালো সো এই ফৰ্মুলাটো মতে যদি আমি বহাও 25 হৈ গল রাইট দেন 100 plus 25 into 100 ঠিক আছে সো 25 by 125 into 100 ঠিক আছে 25 5 0 125 20% হৈ গল সো আমি কিমান কমাব লাগিব আমি 20% আমি যিখিনি আগতে কনজাম কৰিছিলো তাতকে আমি 20% কমাব লাগিব মানে আমাৰ অপচন কি হৈ যাব আমাৰ অপচন নাম্বাৰ এ হৈ যাব ঠিক আছে মনত ৰাখিব আৰু এটা কুইক বস্তু এটা মই কৈ থওঁ এনেকুৱা কোৱেশ্চনত যদি এটা অলৰেডি এটা হেৰি আছে যে যদি 10% ইনক্ৰিজ হৈছে এটো মনত ৰাখিব এই চাৰ্ট এখন মই দি দিছো এখন চাৰ্ট মই বনাই দিছো পুতুককে এটা ইনক্ৰিজৰ কাৰণে এটা ডিক্ৰিজৰ কাৰণে ঠিক আছে 10% যদি ইনক্ৰিজ হয় কিমান ডিক্ৰিজ হ'ব লাগিব হেতু আমাক কৈছিলে সো 10% যদি ইনক্ৰিজ হয় সো আমাক ডিক্ৰিজ হ'ব লাগিব 9.09% আমাৰ ডিক্ৰিজ হ'ব লাগিব ঠিক আছে এইটো যদি পুতুককে আপোনাকে যদি 10% এটা ইনক্ৰিজ দেখি যায় তো ডাইৰেক্টলি এই অপচনটো ক্লিক কৰি দিলে হ'ব
ঠিক আছে দেন আকৌ যদি কয় 20% আমাৰ ইনক্ৰিজ হয় দেন আমাৰ কিমান আমি ডিক্ৰিজ হ'ব লাগিব 16.6% আমি ডিক্ৰিজ হ'ব লাগিব ওকে ঠিক আছে নেক্সট যদি আকৌ ঠিক তেনেদৰে এতিয়াতো ইনক্ৰিজৰ কথা ক'লে যদি 10% ডিক্ৰিজ যদি এতিয়া আমাক ডিক্ৰিজ কৰি দিয়ে আৰু কি তেতিয়ালে আমি কি কৰিব লাগিব কনজাম্পশনটো মেইনটেইন কৰিব কাৰণে আমি কনজাম্পশন এক্সপেন্ডিচাৰটো মেইনটেইন কৰিব কাৰণে আমি আকৌ যিখিনি খাইছো যদি দামটো কমে যায় আমি খোৱাটো বঢ়াই দিম হয়নে সো হেতু ইনক্ৰিজ 10% যদি দামটো কমে যায় তো আমাৰ কনজাম্পশনটো আমি বঢ়াই দিব লাগিব যেহেতু সো 10% বঢ়াবৰ কাৰণে আমাৰ 10% যদি ডিক্ৰিজ হৈ যায় সো 11.11% আমি আমাৰ খোৱাটো আমি ইনক্ৰিজ কৰি দিম ঠিক আছে ঠিক তেনেদৰে যদি 20% আমি কষ্ট মানে কষ্ট যদি কমি যায় তেতিয়া আমি কিমান বঢ়াব লাগিব আমাৰ 25% সো আমাক 25% আমি বঢ়াই দিব লাগিব ঠিক আছে ফাইন মানে এটোৱে হৈ গল যেনেকে 25% ইনক্ৰিজ হৈ গল তো আমি কিমান ডিক্ৰিজ কৰিব লাগিব 20% হয় না সো সেম এটোৱে কথা যে এইটা যদি আপোনাকে এবাৰ মনত ৰাখি দিয়ে দেন ডেফিনেটলি কি কোৱেশ্চনত যদি আপোনাকে 25% ইনক্ৰিজ যদি দেখি দিয়ে সো 25% ইনক্ৰিজ মানে কি হৈ গল আমাৰ 20% আমি ডিক্ৰিজ কৰিব লাগিব যদি 10% ইনক্ৰিজ হয় দেখাই দিলে তো আমি কিমান কৰিব লাগিব 9% ডিক্ৰিজ কৰিব লাগিব যদি বলে পটকে কোৱেশ্চনটো কইলে কি এটো যদি 20% ইনক্ৰিজ হৈ আছে বলি সো আমি কিমান কমাব লাগিব 16% আমি কমাব লাগিব সো এইগিটা মনত ৰাখি দিব সো পটকে তেতিয়া আপোনাকে হে শৰ্টকাটটো দি ডাইৰেক্টলি কুইকলি হেতু হে টিক মাৰ্ক কৰি দিলে হৈ যাব ঠিক আছে নেক্সট ভেৰি ইম্পৰ্টেন্ট সো এটা পাইপ এইগিটা কোৱেশ্চনস আহা দেখা গৈছে so a pipe fills a tank in 10 hours so eta pipe ase thik ase so eta pipe edi pani khini pori ase so yat ki hobo 10 hours ot he tank to fill hoi jay boli koise 10 ghonta moi jodi ekhin fill banai diu so eta pipe ase so yadi pani pori ase so yat eta then amar tube etat mane কি কলে ট্যাঙ্ক এটা কি কৈছে আমাক 10 ঘন্টাত হে পানীটো ফিল আপ কৰি দিল তো এই পানীখিনি 10 ঘন্টাত আমাৰ ফিল কৰি দিল ঠিক আছে দেন another pipe empties it in 15 hours সো ইয়াৰ পৰা যদি এটা পাইপ মই উলাই দিও ইয়াত কি কৈছে 15 ঘন্টাত এই গুটে ট্যাঙ্কটো খালি কৰি দিল ঠিক আছে if both are open in together সো দুটাই যদি একেটা সময়তে খোলা আছে সো ইয়াত কি কৈছে ট্যাঙ্ক তো ফিল হওঁতে কিমান ঘন্টা লাগিব বুলি আমাক খুদিছে ঠিক আছে সো এটো ডায়াগ্ৰামটো এবাৰ চাই লব যে এটা পাইপ আছে ট্যাঙ্ক তো 10 ঘন্টাত ফুল কৰি দিয়ে দেন আকৌ এটা পাইপ আছে যোনটো থ্ৰু দি উলাই যায় আৰু হেতু কিমান টাইম লাগে এমটি হবলে ট্যাঙ্ক তো আমাৰ 15 আৱাৰ্স ঠিক আছে সো মই যদি এতিয়া কি কৰিম 1 ঘন্টাৰ কিমান কোয়ান্টিটি ফিল কৰে হেতু উলাই লম সো যদি 10 ঘন্টা লাগে so 1 ঘন্টা কিমান লাগিব 1/10 হয়নে 1/10 part মানে 1/10 part of the tank তেখেত লোকে 1 ঘন্টা ফিল কৰে ঠিক আছে এই পাইপটোৱে দেন ইটো যোনটো দি এমটি হয় হেতু 1 ঘন্টাত কিমান এমটি কৰিব 1/15 part of the tank এমটি কৰিব রাইট সো মই যদি 1 ঘন্টাৰ নেট মানে 1 ঘন্টাত কিমান পানী ইয়াত আছে মানে কিমান পানী বাকি থাকিব 1 ঘন্টাত কিমান ফিল হল হেতু যদি আমি উলাই লম সো 1/10 minus 1/15 এটু যদি আমি উলাও সো ইয়া এলসিএম কি হ'ব আমাৰ 30 এপ্লাইন 3 আৰু 2 সো 1/30 সো 1 ঘন্টাত এভাগ ফিল হৈছে কিমান 30 ভাগৰ সো 1 ঘন্টাত যদি 30 ভাগ ফিল মানে 1 ঘন্টাত হে 30 ভাগৰ এক ভাগ ফিল হয় সো আমাক এই গুটি ফিল কৰিবলৈ কিমান মিনিট লাগিব কিমান ঘন্টা লাগিব সো 30 ঘন্টা লাগিব যেহেতু 30 টোটাল হে মানে 1 ঘন্টা যেহেতু 31/30 মানে 1 part of 30 সো টোটাল কিমান আছে 30 লিটাৰ মই ধৰিবা ধৰিলো 1 লিটাৰ হৈছে 30 লিটাৰ ভিতৰ টোটাল কেপাসিটি 1 ঘন্টাত
এই ট্যাঙ্কটো যেনিবা কোয়ান্টিটিটো হৈ গল 30 লিটাৰ আৰু এঘণ্টাত 1 লিটাৰ দুটা পাইপ খোলা থাকিলে ফিল কৰে সো 1 লিটাৰ যেহেতু এঘণ্টা ফিল কৰে হে টোটাল 30 লিটাৰটো ফিল কৰোতে কিমান দেৰি লাগিব 30 ঘণ্টা লাগিব ৰাইট সো আমাৰ অপচন কি হৈ যাব আমাৰ অপচন নম্বৰ সি ৰাইট কাৰেক্ট এইখিনি বুজি পাইছে সবে দুটা ট্যাঙ্ক দুটা পাইপ যেতে একলগে ফিল কৰি যায় আপোনাকে এই এপ্ৰোচটো লব এঘণ্টাত কিমান ফিল হয় বা এটো কিমান এমটি কৰে তাৰ মতে টোটাল কিমান থাকি গল আপোনাকে হেতু আৰামছে তেতিয়া কি হ'ব কিমান ফিল কৰিব টাইম লাগিলে আমাৰ 30 ঘণ্টাত ফিল কৰিব টাইম লাগিলে ঠিক আছে অপচন নম্বৰ সি নেক্সট কোৱেশ্চন সো নেক্সট কোৱেশ্চন চাও a person walks at 5 kilometer per hour so 5 kilometer per hour তেখেতে walk কৰিছে and runs at 10 kilometer per hour so 10 kilometer per hour তেখেতে আকৌ run কৰিলে if he walks for 1 hour and runs for 1 hour so এঘণ্টা তেখেতে দৌৰিলে আৰু এঘণ্টা তেখেতে খোজ কাঢ়িলে so ইয়াত আমাক কি হদিলে find the average speed so এটা average speed ৰ ফৰ্মুলা কি হৈ গল total distance by total time taken okay total distance by total time taken so ইয়াত কি কৈছে যেহেতু তেখেতে এঘণ্টা ইয়াত দৌৰিছে আৰু এঘণ্টা তেখেতে খোজ কাঢ়িছে আৰু আমাক স্পিড কি দিয়া আছে 5 ঘণ্টা 5 কিলোমিটাৰ পাৰ আৱাৰ আৰু 10 কিলোমিটাৰ পাৰ আৱাৰ মানে কি কৈছে যে তেখেতে হে এঘণ্টাত 5 কিলোমিটাৰ গল আৰু তেখেতে এঘণ্টাত 10 কিলোমিটাৰ গল হয়নে আৰু আমাৰ টাইম কি দিয়া আছে এঘণ্টাই দিয়া আছে ৰাইট সো ইয়াৰ টোটাল আমাৰ ডিসটেন্স তো কি হৈ গল 10 আৰু 5 কিলোমিটাৰ 15 কিলোমিটাৰ হৈ গল আৰু আমাৰ কিমান দেৰি কাৰণে তেখেত লোকে কৰিছে হেতু 2 ঘণ্টা কাৰণে কৰিছে 1 আৱাৰ সো আমাৰ অপচন কি হৈ যাব 7 plus 7.5 সো অপচন নম্বৰ বি 7.5 কিলোমিটাৰ পাৰ আৱাৰ হয়নে ভেৰি ইজি ঠিক আছে নেক্সট কোৱেশ্চনটো আমি চাও A cyclist cover a certain distance. So at a certain distance dise amak ki distance to koi dia nai at a speed of 20 km and return at 30 km per hour. So ekhon ami cycle jodi sao cycle ekhone ki korise amar eta jegale goise 20 km per hour aru ahise kimanot amar 30 km per hour. Okay aru ki dise amak find the average speed of the whole journey. So আমি জানো average speed is equal to total distance by total time এটো ফর্মুলা ঠিক আছে সো যেহেতু আকৌ distance তো আমাৰ সেম হৈছে ৰাইট এটা জেগালে তেখেতে গৈছে আকৌ হেতু জেগাৰ পৰা সেম জেগালে তেখেতে ঘূৰি আহিছে সো এটো কাৰণে আমি যদি আকৌ স্পিড ডিসটেন্স টাইম ফর্মুলা দি আকৌ বেছি লম্বা হৈ যাব যেহেতু সো এটা শর্টকাট ট্ৰিক আছে যে যদি ডিসটেন্স তো সেম হৈ যায় average speed is equal to কিমান হ'ব twice ab by A plus B. AB মানে কি হৈছে যোন দুটা স্পিড আমাক দিয়া গৈছে সো 2 into 30 into 20 by 30 plus 20 ঠিক আছে কিমান হৈ যাব 1200 ইনে 50 is equal to 5 2 then 5 4s are 20 so 24 কিলোমিটাৰ পাৰ আৱাৰ আমাৰ অপচন নম্বৰ এ হৈ যাব আমাৰ আনসাৰ ঠিক আছে বুজি পালে টুৱাইস ab by a plus b এই ফৰ্মুলাটো মনত ৰাখিব যেতিয়া ডিসটেন্স তো সেম হৈ যায় আৰু এভাৰেজ স্পিড আমাক উলাব দিছে আৰু কি কৈছে আৰু আমাক দুটা স্পিড দিয়া গৈছে ঠিক আছে ডিসটেন্স তো যেতিয়া সেম হ'ব তেতিয়া হে এই ফৰ্মুলাটো ইউজ কৰিব ফৰ এভাৰেজ স্পিড ক্যালকুলেশন ঠিক আছে নেক্সট এটো আমাৰ লাষ্ট কোৱেশ্চন হ'ব ট্ৰেইন আৰু প্ল্যাটফৰ্মৰ এটা ডিসটেন্স সাম সো ট্ৰেইন এটো বহুত ইম্পৰ্টেন্ট হৈ যায় ট্ৰেইন কোৱেশ্চনস আহা দেখা গৈছে সো এ ট্ৰেইন ক্ৰসেস এ প্ল্যাটফৰ্ম ইন 30 সেকেন্ড সো এটা প্ল্যাটফৰ্ম এখন ট্ৰেইন আহি আছে যেনিবা মই ধৰি লওঁ এখন ট্ৰেইন আহি আছে আৰু এটা প্ল্যাটফৰ্ম এখিনি পৰা আৰম্ভ হৈছে এই প্ল্যাটফৰ্মটো কিমানত ক্ৰস কৰিছে 30 সেকেন্ডছত এই ট্ৰেইনখনে ক্ৰস কৰিছে ঠিক আছে এটো এটা প্ল্যাটফৰ্ম হৈ গল আৰু কি কৈছে এটা পোল আছে এনে পোল এটা আছে ইলেক্ট্ৰিসিটি পোল যেনিবা আমি ধৰি লওঁ পোল ইন 18 সেকেন্ড সো 18 সেকেন্ডত এই পোলটো ক্ৰস কৰিছে
So ইয়াত কি সুধিছে find the length of the platform if the length of the train is 180 meter. ঠিক আছে আমাৰ ট্ৰেইনখনৰ লেংথ কিমান দিয়া হৈছে আমাৰ 180 মিটাৰ ওকে ফাইন সো ইয়াত আমি কি কৰিম এটা সদায় মনত ৰাখিব যেতিয়া পোলটো থাকে ঠিক আছে পোল যেতিয়া থাকে distance covered by the train so distance to কি হৈ যায় is the length of the train okay distance কিমান হয় যিমান হে ট্ৰেইনখনৰ লেংথ হৈ যায় হিমানে ডিসটেন্স কভাৰ কৰিব কাৰণ পোলটো যেহেতু এটা মিনিমাল লেংথ হৈ যায় সো আমি হেতু নধৰো ওকে সো ইয়াৰ পৰা আমি স্পিড ডিসটেন্স টাইম ফৰ্মুলা থ্ৰু দি আমি ইয়াত আমি কি উলাই লব পাৰিম আমাক যেহেতু দিয়া আছে ডিসটেন্সটো আমি পাই আছো স্পিড ইকুৱেল টু ডিসটেন্স বাই টাইম আৰু আমাক টাইম দিয়া হৈছিল যে আমাক 18 সেকেন্ডত হে পোলটো ক্ৰস কৰি যায় সো ইয়াৰ পৰা আমি কি পাই যাম স্পিড ৰাইট Speed is equal to kiman 180 meter by kiman amar 18 so 10 meter per second hoy gol amar speed of the train so hetu continuously he speed ote jehetu he train kon platform to cross koribo next ami platform length to ami hetu speed e di use korim thik ase so ami ki palu 10 meter per second is the speed of the train 10 meter per second okay next ami ki koim amak ki koise find the length of the platform so yar platform khonar length to bisaibo dise juntu he train khone 30 secondot par kori gol okay so etia ki koim jehetu length of the platform to mo dhori lolu x thik ase ami speed ase amar distance to ki hoy jabo distance to যেতিয়া প্ল্যাটফর্ম দিয়া থাকে তেতিয়া কি হয় হে ডিসটেন্স অফ দা ট্রেন প্লাস দা ডিসটেন্স অফ দা প্ল্যাটফর্ম ইজ ইকুয়াল টু দা ডিসটেন্স টোটাল কভার্ড ঠিক আছে স্পিড ইকুয়াল টু ডিসটেন্স বাই টাইম আমাক স্পিড আছে 10 ওকে মিটার পার সেকেন্ড আৰু ডিসটেন্স তো কি হৈ যাব যেহেতু মই কলো যে লেংথ অফ দা ট্রেন লেংথ অফ দা টোটাল ট্রেন আৰু এইখন যেনিবা ট্ৰেইনে এইখিনি পা স্টার্ট কৰিলে এইখন ট্ৰেইনৰ লেংথ হৈ গল আৰু এই টোটাল ইয়াৰ প্ল্যাটফৰ্ম টু লেংথ হৈ যাব যেহেতু তেতিয়াহে গম পাম যে এই টোটাল ডিসটেন্স টু ক্লিয়াৰ কিমান হল ৰাইট সো 180 প্লাস x ডিভাইড বাই টাইম কিমান লৈছিলে আমাৰ 30 সেকেন্ড লৈছিলে ৰাইট সো ইয়াৰ কি হৈ গল 300 হৈ গল 180 প্লাস x সো x ইকুৱেল টু কিমান হৈ গল আমাৰ 300 minus 180 300 180 0 to 120 so amar ki hoy jabo amar option 120 option number b correct answer right thik ase done okay 120 meter last question asile amar etu so azile yate hek korisu ei mock test to so akha koro ei mock test to series to bhal lagile so jodi bhal lagile like koribo subscribe koribo আৰু যদি কিবা কোৱেৰি আছে আপোনাকে আমাক কমেন্টত জনাব আৰু এইখিনি যদি আপোনাক আকৌ প্ৰেক্টিস কৰিব বিচাৰে এই পিডিএফ টো আমি হে টেলিগ্ৰাম গ্ৰুপত আপলোড কৰি দিম যোনটো আপোনাকে লিংক ডেসক্ৰিপচনৰ লিংকটো আছে আপোনাকে জয়েন কৰি লব সো ঠিক আছে সো আনটিল দেন টেক কেয়াৰ আৰু প্ৰেক্টিস কৰি থাকক কোৱান্টিটি এপ্টিটিউড খিনি সো থ্যাংক ইউ ভেৰি মাচ